হেল্ল' গাইজ, মই আজি আহিলোঁ আমাৰ লক্ষ্মণ ব্ৰক মেট্ৰিক পৰীক্ষাৰ পৰা নিবলৈ। সিহঁতৰ ঘৰৰ মানুহ কোনো যোৱা নাই কাৰণে ময়ে আহিলোঁ। মই তাৰ দাদাক হওঁ কাৰণে মই ভাবিলোঁ এবাৰ ময়ে নিবলৈ আহোঁ। আৰু আহি কিনে যে দেখা পালোঁ মানে কি ৰাস্তাত ইমান মানুহ ৰৈ আছে নহয়। সকলোৱে মানে নিজৰ নিজৰ ল'ৰা ছোৱালীক মানে নিবলৈ আহিছে, মানে পৰীক্ষা শেষ হ'বৰ হ'লতো সেইটোৰ কাৰণে। আৰু এইফালে মই 12টালৈকে ৰৈ থাকিব লগা হ'লোঁ, মানে 15 মিনিট সময় আছিলে। মই ভাবিলোঁ এবাৰ আপোনালোকৰ মাজত ভিডিঅ' কৰি কিনে দেখাই দিওঁ। আৰু এতিয়া 12টা বাজিলে আৰু এই ল'ৰা ছোৱালীবিলাক ওলাই আহিছে এটা এটাকৈ। সকলোবিলাক গাৰ্জেনে নিজৰ নিজৰ ল'ৰা ছোৱালীক আগুৱাই নিবলৈ আহিছে। এইখিনি দেখি কিনে আমাৰো মানে কি পুৰণা দিনলৈ মনত পৰি গ'ল। মানে আমিও এই চেণ্টাৰটোতে মানে কি পৰীক্ষা দিছিলোঁ আজিৰ পৰা 2007 চনত। আজি আমাৰ ভণ্টিটোৱে মানে কি ইয়াতে মেট্ৰিক পৰীক্ষা দিলে। এইজনী আহিলে আমাৰ লক্ষ্মণপুৰ, আমাৰ লক্ষ্মণে মেট্ৰিক পৰীক্ষা দিলে। কালি ৰাতি এটা মই 4 নম্বৰ ইকুৱেশ্যন মুখস্থ কৰিছিলোঁ। মেট্ৰিক পৰীক্ষা দিছে আজি প্ৰথম পৰীক্ষা। ভাল লাগছে না? ভাল লাগছে। আজি মোৰ এক্সপিৰিয়েঞ্চ হৈছে, কিন্তু মোৰ ভয় লগা নাই। ভয় লগা নাই? ভাল লাগছে। মোৰ ফাৰ্ষ্ট বহুত ভয় লাগিছিল, কিন্তু তাৰে পিছত যোৱাৰ পিছত মোৰ ভয়টো কমি গৈছিল। আৰু সেই কি জানানে, তাতে আপাগিলাক একো ভালকৈ চেকিং কৰা নাই, আপিগিলাক বেছি ভালকৈ চেকিং কৰিছে। কিন্তু আপাগিলা লৈ গৈছে, সিহঁতে নাজানে এইটো কথা। ভালেই আৰু, কিন্তু MCQ বহুত টান হৈছে। MCQ টান হৈছে। মাষ্টৰে সহায় কৰা নাই? মাষ্টৰে একো সহায় কৰা নাই। বেলেগক চিট দি থৈ গৈছে। আমাৰ চিটগিলা বেলেগ বেলেগ নহয়, ABCD। সেইকাৰণে এই মোৰ তাত এই বস্তু এই চিটৰ একো দিয়েই নাই। টান পাইছে মানে পৰীক্ষা? MCQখিনি টান পাইছে, বাকী পোৱা নাই। বাকী লাগিছে। আমি এতিয়া চাওমিন আৰু চাহ খাব আহিছোঁ। চাওমিন আৰু চাহ মেট্ৰিক পৰীক্ষাৰ পিছত তাইক চাহ খুৱাব লৈছোঁ। চাহ নাখাই বোলে চাওমিন খাব এতিয়া। ফাইনেলি আমাৰ চাওমিন আহি গ'ল। এতিয়া চাওমিন খাওয়ার ব্যস্ত আমার তখন। আমার আগে এটা কি হয়েছে জানা, মানে আজিকালি আমার ট্রান্সলেশন দিলে ইংলিশত থাকে, অসমীয়াত লিখতে লাগে। পাইলো, কিন্তু অসমীয়াত আছে যুৱশক্তি দেশৰ শক্তি। যুৱশক্তি দেশৰ শক্তি, সেইটো কি লিখবা দিছে? ট্রান্সলেশনটো মানে সেই উবেৰছিল, সেইটো ইংলিশত লিখি দিছিল, আমি অসমীয়াত লিখছোঁ। যুৱশক্তি আৰু পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। আৰু এটা দে খা হ'ব দে। মাষ্টৰে সহায় কৰা নাই, অলপো সহায় কৰা নাই। মই দেখোন ছাৰ ৰাতি ফোন কৰি কৈছিলোঁ বোলে ছাৰ অলপমান আমাৰ ৰাতিটোক চাবি। হয় নেকি? দেখা খা অলপ পেট ভৰি খা। ৰাতিপুৱা কি খাইছা? হা খাইছা? বঢ়িয়া। এতিয়া সেইকাৰণে চাওমিন খাই যাম। বঢ়িয়া আহিলোঁ ন? Now I am going to home. এতিয়া ঘৰত যাওঁ আমি। ঠিকে আছে, বাই বাই।